স্বেচ্ছাসেৱী সংগঠন একশ্যন ফৰ ৰুৰেল প'ৰৰ উদ্যোগত প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা সম্পন্ন স্বেচ্ছাসেৱী সংগঠন একশ্যন ফৰ ৰুৰেল প'ৰৰ উদ্যোগত থিয়টাঙনি যুৱ সংঘৰ সহযোগত আজি এক আকৰ্ষণীয় প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায় নগাঁও জিলাৰ জুৰিয়াৰ থিয়টাঙনি জামে মছজিদৰ কাষতে অনুষ্ঠিত হোৱা প্ৰাইজমানী ক্ৰিকেট খেল প্ৰতিযোগিতাত মুঠ 3টা দলে অংশগ্ৰহণ কৰে বৃহত্তৰ অঞ্চলৰ কেইবা শতাধিক খেলপ্ৰেমী ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হোৱা চূড়ান্ত ফাইনেল খেলখনত একশ্যন ফৰ ৰুৰেল প'ৰ ক্লাবে চেম্পিয়নৰ খিতাপ দখল কৰে উল্লেখ্য যে স্বেচ্ছাসেৱী সংগঠন একশ্যন ফৰ ৰুৰেল প'ৰৰ উদ্যোগত সময়ে সময়ে বৃহত্তৰ অঞ্চলত বিভিন্ন খেল-ধেমালি বৃক্ষৰোপণ তথা সমাজ সংস্কাৰকমূলক পদক্ষেপ গ্ৰহণ কৰি আহিছে আমাৰ একশ্যন ফৰ ৰুৰেল প'ৰৰ যিখন টিম এই টিম বিজয় হৈছে ইয়াৰ লগত থিয়টাঙনি যিটো যুৱ সংঘ আছে সেই দলে বিজয় হৈছে আৰু ইয়াৰ লগতে আন এখন টিম দিয়া হৈছিল সেই আদাতেই খেল সামৰি মাৰিছে গতিকে আমি খুব আনন্দিত হৈছোঁ স্বেচ্ছাসেৱী সংগঠন একশ্যন ফৰ ৰুৰেল প'ৰৰ উদ্যোগত আৰু থিয়টাঙনি যুৱ সংঘৰ সৌজন্যত আয়োজিত ক্ৰিকেট মেচটো উপভোগ কৰি খুবেই আনন্দিত হ'লোঁ ব্যুৰ' ৰিপৰ্ট SN India 24